নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে নিউজ কাষ্ট আছাম। ইতিমধ্যে বিভিন্ন দল সংগঠনে অভাৰলেপিং নোহোৱাৰ সন্দৰ্ভত আৰু যি আমাৰ 11 মে তাৰিখে বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে, 50,000ৰো অধিক নিযুক্তি হ'ব বুলি কোৱা হৈছে। আমি বিভিন্ন সময়ত কৈ আহিছিলোঁ যে অভাৰলেপিং হ'ব পাৰে আৰু স্মাৰকপত্ৰ দিয়াটো প্ৰয়োজন। সেয়ে আপকে ধৰি ৰাইজৰ দলে সকলোৱে স্মাৰকপত্ৰ দিয়া দেখা গৈছে আৰু স্মাৰকপত্ৰ দিবলৈ গৈ ৰাইজৰ দলৰ তৰফৰ পৰা যোৱা হৈছিল। তেওঁলোকে আমি কোৱা কথাসকলে আৰু অখিল গগৈ ডাঙৰীয়া কোৱা কথাবোৰেই দাঙি ধৰিছিল। সেইটো কৰিবলৈ গৈ বিভিন্ন জনক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে। আৰু ভিডিঅ'টো সবিশেষ চাবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰতিবাদ কৰা নাছিলো এনেকৈ নাপায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান অগণতান্ত্ৰিক ৰাইজে সহ্য নকৰে। আমি মেমৰিয়েল দিব আহিছো বিজেপি চৰকাৰ। বিজেপি চৰকাৰ শাসনলৈ আহোঁতে তেওঁলোকৰ প্ৰথম যিটো আছিল প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতিটো আছিল যে তেওঁলোকে 2 লাখ নিবনুৱাক তেওঁলোকে 5 বছৰৰ ভিতৰত নিযুক্তি দিব। ইয়াৰে 1 লাখ নিবনুৱাক তেওঁলোকে নিযুক্তি দিব 1 বছৰৰ ভিতৰত আৰু 1 লাখ চৰকাৰী নিযুক্তি দিব তেওঁলোকে 4 বছৰ, মানে অৰ্থাৎ 5 বছৰত তেওঁলোকে 2 লাখ নিবনুৱাক তেওঁলোকে নিযুক্তি দিব। কিন্তু আজি 2টা বছৰত অতিক্ৰম কৰি গ'ল, এতিয়ালৈকে আমি দেখিলোঁ যে প্ৰায় তেওঁলোকে 41,000 নিযুক্তি তেওঁলোকে দিছে আৰু যিখিনি চাকৰি দিছে সেইখিনিতো আমি দেখিছোঁ যে সাংঘাতিক ধৰণে অভাৰলেপিং হৈছে। আৰু এতিয়া অহা 6 তাৰিখে তেওঁলোকে কৈছে যে অহা 11 তাৰিখে 6 তাৰিখে ঘোষণা কৰিব আৰু 11 তাৰিখে অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু অমিত শ্বাহ ডাঙৰীয়া অহাৰ দিনাখন তেওঁলোকে নিযুক্তি দিম বুলি কৈছে, বহুত চাকৰি নিযুক্তি দিম বুলি কৈছে। কিন্তু এই যি নিযুক্তি প্ৰক্ৰিয়াত বা নিযুক্তি মেলা পাতিব বিচাৰিছে, তাত আমি দেখিছোঁ যে আমাৰ যিখন 3য় বৰ্গ আৰু 4ৰ্থ বৰ্গৰ চাকৰি নিযুক্তি দিবৰ কাৰণে যিখন কমিটি কৰি দিছিল, সেই কমিশ্যনখনৰ যিবিলাক পৰীক্ষা পাতিছে, আমি পৰীক্ষাত দেখিছোঁ যে এজন প্ৰাৰ্থীয়ে 5টাকৈ পৰীক্ষাত তেওঁলোকে 5টাকৈ পদৰ বাবে তেওঁলোকে অৱতীৰ্ণ হৈছে আৰু গোটেই 5টাতে তেওঁলোকৰ নাম আহিছে। গতিকে এনেকুৱা যদি হয়, সঁচা অৰ্থত যদি আপোনালোকে চাবলৈ যায়, তেনেহ'লে এই যি নিযুক্তি দিব 26,441টা পদৰ যি নিযুক্তি, এই নিযুক্তিটোত মাত্ৰ 12,000 মান আচলতে নিবনুৱাইহে ইয়াতে চাকৰি পোৱাৰ সম্ভাৱনা আছে। গতিকে এই যিটো বিষয়, এই যিটো খেলি মেলি, এইটো যেতিয়া আমাৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই সদনত যেতিয়া প্ৰশ্ন কৰিছিল, তেতিয়া অজন্তা নেওগ ডাঙৰীয়ানীয়ে কৈছিল যে এয়া আচলতে কোনো ধৰণে অভাৰলেপিং নহয়। কিন্তু আজি যে এই অভাৰলেপিং নহয় বুলি, গতিকে আমি আজি তেওঁলোকক এখন মেমৰেণ্ডাম দি আমি কি ধৰণে তেওঁলোকে অভাৰলেপিং যিটো সমস্যা আছে, এই সমস্যাটো তেওঁলোকে ৰোধ কৰিব বিচাৰিছে বা তেওঁলোকৰ ওচৰত কি আইডিয়া আছে, এই গোটেই কথাটো আমি জানিবৰ কাৰণে আমি তেওঁলোকৰ ওচৰলৈ আহিছোঁ। কিন্তু আপোনালোকে দেখিছে যে গতানুগতিকভাৱেই বিজেপি শাসনলৈ অহাৰ পাছত তেওঁলোকে কি ধৰণে পুলিচ মিলিটাৰী লগাই গোটেই গেটখন বন্ধ কৰি দিয়ে আৰু বন্ধ কৰি দিয়াৰ পিছত তেওঁলোকে আমাক কৈছে যে এতিয়া যাবলৈ দিয়া নহ'ব, আমি মেমৰেণ্ডাম দিবলৈ বোলে এতিয়া যাব নোৱাৰোঁ। গতিকে এনেকুৱা এটা অৱস্থাত আমি অসমৰ ৰাইজ আছোঁ। গতিকে আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক দাবী জনাইছোঁ যে আমাক মেমৰেণ্ডামখন দিবলৈ সুবিধা দিয়ক।
আমি মেমৰেণ্ডামখন দিব বিচাৰিছোঁ। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ যে তেওঁলোকে কেনেকৈ এই অভাৰলেপিঙৰ সমস্যাটো তেওঁলোকে নাইকিয়া কৰিব বিচাৰিছে, সঁচাকৈ কেনেকৈ 1 লাখ নিবনুৱাক তেওঁলোকে নিযুক্তি দিব বিচাৰিছে, এই কথাটো আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ। আৰু যদি তেওঁলোকে এই কথাটো নকয় তেনেহ'লে আমি আৰু বুজিবলৈ আমাৰ বাকী নাথাকিব যে চৰকাৰখনে আচলতে এনেই ঢাক ঢোল বজাবলৈহে 1 লাখ কৰি আছে, কিন্তু তেওঁলোকৰ 1 লাখ চাকৰি দিয়াৰ কোনো সামৰ্থ্য নাই। তেওঁলোকে আচলতে 40-50 হাজাৰ নিবনুৱাক নিযুক্তি দিয়ে তেওঁলোকে দায়িত্ব সামৰিব বিচাৰিছে। গতিকে আমি আপোনালোকক এই বিষয়টো দৃষ্টিগোচৰ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ধন্যবাদ। জাতীয় যুৱ বাহিনী ৰাইজৰ দলৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছিলোঁ অভাৰলেপিঙৰ ওপৰত, কিন্তু আটাইতকৈ পুলিচ মেলতিৰে এখন চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা যিহেতু বুজি নাপায়, আমি এখন স্মাৰক পত্ৰ ইয়াত আমি প্ৰতিবাদো কৰা নাই, চৰকাৰখনক আমি শ্লোগানো দিয়া নাই। আমি জানিব বিচাৰিছোঁ অধ্যক্ষগৰাকীৰ ওপৰত যে নিবনুৱা নিযুক্তি যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগত 2 লাখ নিযুক্তি প্ৰদান কৰিম বুলি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল, আৰু পবিত্ৰ বিধানসভাৰ মজিয়াত একেলোকে 1 লাখ চাকৰি গণি দিম বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক কথা দিছিলে। আজি কি হ'ল? আজি 40 হাজাৰতকৈ অধিক নিবনুৱা নিযুক্তি দিব পৰা নাই, অতি লজ্জাজনক বিষয়। আৰু একেটা পোষ্টত যিগৰাকী 40 হাজাৰ যে গভৰ্ণমেণ্টে যেতিয়া কৈ আছে বিধানসভাৰ মজিয়াত দিছোঁ বুলি, তাতো একেটা পোষ্টত প্ৰায় 5টাতকৈ পদত একেটা কেণ্ডিডেটে ফিল আপ কৰা হৈছিলে বেলেগ বেলেগ পদত। কিন্তু আজিৰ তাৰিখত আপুনি যদি এইটো হিচাপ কৰি চায়, কাৰণ একেলোকে গোটেই ৱেইটিং লিষ্টবোৰ প্ৰকাশ নকৰে আজিৰ তাৰিখত। গতিকে আমি ধিক্ষাৰ দিছোঁ। অত্যন্ত দুখৰ বিষয়ে বিজেপি চৰকাৰখনে এতিয়া দাঁড়ত বুজা চৰকাৰ, একেলোকে নিবনুৱাক যে সংস্থাপন দিম, নিবনুৱাক যে নিযুক্তি দিম বুলি যে বাৰে প্ৰতিশ্ৰুতি দিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আজি দাঁড়ত পোত গাত গৈছে। আজি নিবনুৱা 1 লাখ নিযুক্তি দিব নোৱাৰে। আজি 2 বছৰ পাবই এতিয়া চৰকাৰখনে। ক'ত গ'ল 1 লাখ নিযুক্তি? হিমন্ত বিশ্ব শৰ্মা ৰাজহুৱা কৰক কিমান পোষ্টত কেতিয়াও খালী আছে, আৰু এই খালী হোৱা পোষ্টবিলাকক একেলগে নিযুক্তি কৰিব ইমান এবছৰ লাগিব, মিনিমাম 1 year। আকৌ বিজ্ঞাপন প্ৰদান কৰিব লাগিব। ক'ত গ'ল? একেটা পোষ্টত যদি 5জনতকৈ অধিক কেণ্ডিডেট যদি বাৰে যদি নিযুক্তি প্ৰদান কৰে, তেতিয়া কি হ'ব পাৰে? চৰকাৰখন আচলতে গোটেই আমাৰ মাননীয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই গোটেই কথাবিলাক উদঙাই দিছে, আৰু চৰকাৰখন এতিয়া ৰোকত পৰিছে, কথা ক'ব নোৱাৰে। আজিকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে ক'ত গ'ল 1 লাখ নিযুক্তি বুলি ক'লে লগে লগে বেলেগ এটা গোটেই ইছ্যুবিলাকে ডাইভাৰ্ট কৰা দেখা গৈছে। গতিকে আমি আজি অনুৰোধ জনাইছোঁ, আপোনালোকৰ পুলিচ প্ৰশাসন আছে, আমি অধ্যক্ষগৰাকীক আমি সন্মান কৰে আমি ধুনীয়াকৈ পাতিম কথাবিলাকৰ প্ৰসংগত, গোটেই বিষয়বোৰ আপোনালোকে ভিতৰুৱাভাৱে জানে। আমি ৰাজহুৱা স্বাৰ্থত আমি আজি মেমৰেণ্ডাম দিব। গতিকে বন্ধুসকল, আপোনালোকে শুনিলে যিটো কথা আপোনালোকে কৈ আছিলে, নিউজ চেনেলতো অভাৰলেপিঙৰ ওপৰত আলোচনা হ'ল। তাৰপিছত আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰাও প্ৰতিবাদকে ধৰি বা বিভিন্ন ধৰণে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হ'ল। ইয়াৰ পিছত কিন্তু চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব, আৰু আমি আশা ৰাখিম চৰকাৰে যাতে এই কথাখিনি ইতিবাচক ৰূপত গ্ৰহণ কৰে আৰু কি আইডিয়া তেওঁলোকে দিয়ে এয়া কথা স্পষ্ট কৰে। আৰু যিসকলে ৰাজহুৱা স্বাৰ্থত এনেকৈ মাত মাতি আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন প্ৰকাৰে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ পাছত যাতে এটা ভাল ফলাফল সকলোৰে বাবে আহে তাকে আশা ৰাখিছোঁ, যাতে অলপ হ'লেও চৰকাৰে এইবিলাক দিশৰ কথাও লক্ষ্য ৰাখে। গতিকে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাবৰ বাবে যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।